হাই গাইজ, মই আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি মই ছোৱালী মানুহ জেকেটৰ ওপৰত ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ' আৰু এনেও মোৰ দোকানত বহুত ধৰণৰ কাপোৰ চাপোৰ পায়। আপোনালোকে আহি যাব, যেনেকুৱা ধৰণৰ কাপোৰ লাগে সেনেকুৱা ধৰণৰ কাপোৰ পাই যাব। এইবিলাক কাপোৰে হয়, চব জেকেট যেনেকুৱা ধৰণৰ সেনেকুৱা পাই যাব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই নতুন কাপোৰৰ ভিডিঅ'বোৰ বনাওঁ, আপোনালোকে সোনকালে চাব পাৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শেষলৈ চাই থাকিব, ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ'। ছোৱালী মানুহৰ জেকেট, চুৱেটাৰ, পপকৰ্ণ এনেকুৱা টাইপৰ বা এনেকুৱা ধৰণৰ জেকেটৰ ওপৰত মই ভিডিঅ'টো আজি বনাম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। বাকী ভিডিঅ'বোৰ চবতকৈ আগত চাবলৈ আৰু নতুন ধৰণৰ কাপোৰবোৰ আহিব, ভিডিঅ' বনাম আৰু চাব আপোনালোকে। এইটো মই পুতলাত পিন্ধাই দি আছোঁ, পুতলাত পিন্ধাই দিম। কেনেকুৱা লাগে আপোনালোকে চাব পাৰিব। পুতলাত পিন্ধাই দিয়াৰ পিছত আপোনালোকে গম পাব চুৱেটাৰটো কেনেকুৱা লাগে। চুৱেটাৰ মানে এইটো পপকৰ্ণ হয়, পপকৰ্ণ চুৱেটাৰ বুলি কয়। ঊণ সূতাৰ, এইটো ঊণ সূতাৰ পপকৰ্ণ চুৱেটাৰ। এইটো আপোনালোকে জিন্সৰ লগত পিন্ধিব পাৰিব। এইটো জিন্সৰ লগত স্পৰ্টিং টাইপৰ পিন্ধিব পাৰিব। এইটো খুবেই ভাল হয়। এইটো ঊণ সূতাৰ পপকৰ্ণ চুৱেটাৰ বুলি কয়। এইটো বেক চাইডটো এনেকুৱা হ'ব আৰু ফ্ৰণ্ট চাইডটো এনেকুৱা হ'ব। ধুনীয়া হয় আৰু কাপোৰটোও ভাল। এইটো জিন্সৰ লগত পিন্ধিব, আলহী চালহী যাব পাৰে, জিন্সৰ লগত পিন্ধিকে বহুত কমফৰ্টেবল হয়। ইয়াৰ প্ৰাইচ আহিব 350 টকা, মাত্ৰ 350 টকা। কাপোৰটো ধুনীয়া চফ্ট হয়। এইটো পপকৰ্ণ চুৱেটাৰ হয়। ইয়াক পপকৰ্ণ চুৱেটাৰ বুলি কয়। এক ধুনীয়া, ইয়াৰ গাৰ লগত এইটো ফিটিং হৈ ধৰিব। এইটো বলে, টানলিও বলে। এইটো যিমান শকত আপি নহওক হৈ যাব। এনেকুৱা জিন্সৰ লগত পিন্ধিব পাৰি পপকৰ্ণ চুৱেটাৰ। এইটো কাপোৰটো ভাল, এইটো কাপোৰটো জিলমিলাই থাকিব, ধুনীয়া আৰু ধুনীয়া ফিটিং হ'ব। ইয়াৰ সৰু ডাঙৰ চাইজ যি লাগে, কালাৰ চালাৰ চব পাই যাব। আৰু কাপোৰটো ধুনীয়া হয়। এইটো চাইজ আছে, ইয়াৰ যিকোনো চাইজ পাই যাব, যেনেকুৱা ধৰণৰ চাইজ লাগে সেনেকুৱা ধৰণৰ পাই যাব। এইটো এনেকুৱা ডিজাইন হ'ব, ডিজাইনটো চাই লওক। এনেকুৱা ডিজাইন হ'ব, বেক চাইডটো এনেকুৱা হ'ব। ইয়াৰ সৰু ডাঙৰ যেনেকুৱা চাইজ লাগে সেনেকুৱা চাইজে হৈ যাব। ইয়াৰ প্ৰাইচ আহিব 400 টকা, মাত্ৰ 400 টকা। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 400 টকা। আৰু এইটো হ'ল পপকৰ্ণ চুৱেটাৰ। এইটো কম দামেই হয়, কিন্তু কাপোৰটো ভাল। কম দাম হ'লেও চলিছে, কিন্তু এইটো কম দামেই হয়। এইটো জিন্সৰ লগত পিন্ধিব পাৰে। ইয়াৰ কালাৰৰ বিভিন্ন ধৰণৰ কালাৰ আছে, যেনেকুৱা ডিজাইনৰ লাগে সেনেকুৱা ডিজাইন হ'ব। প্ৰিণ্টটো বেলেগ বেলেগ হ'ব, কালাৰটো বেলেগ বেলেগ হ'ব। এইটো কাপোৰটো ধুনীয়া কাপোৰ, এইটো মখমল টাইপৰ কাপোৰ। ধুনীয়া হয় কাপোৰটো, মজা। এইটো ভাল লাগিব। ইয়াৰ প্ৰাইচ মাত্ৰ 250 টকা, মাত্ৰ 250 টকা। বহুত ধুনীয়া হয় আৰু জিন্সৰ লগত পিন্ধিব, লেগিংছৰ লগত পিন্ধিব পাৰে, জেগিংছৰ লগত পিন্ধিব পাৰে। এইটো মাত্ৰ 200 টকাত পাই যাব। 200 টকা নহয় দেই, 250 টকা, 250 আহি যাব। এইটো নতুন ডিজাইনৰ চুৱেটাৰ, ধুনীয়া মখমল টাইপৰ কাপোৰ। এইটো
এইটো হ'ল মখমল টাইপৰ কাপোৰটো পুৰা সফ্ট হয় এইটো সোয়েটাৰ ধুনিয়া কাপোৰ নতুনকৈ আহিছে কাপোৰটো নতুন লাৰি কিন্তু মজা লাগে কাপোৰটো ধুনিয়া হয় কাপোৰটো লাৰি মস্তি লাগে ইয়াৰ প্ৰাইস আহিব 650 টকা ইয়াৰ প্ৰাইস আহিব 650 টকা এটা ধুনিয়া কাপোৰটো লাৰি মস্তি লাগে একদম ধুনিয়া কাপোৰটো ভাল নতুন ডিজাইন আহিছে এইটো নতুন ডিজাইন আহিছে কাপোৰটো ধুনিয়া হয় সফ্ট হয় মজা লাগিব এইটো চাব পাৰে ইয়াৰ দাম আছে মাত্ৰ 650 মাত্ৰ এইটো হল কুৰ্তা টাইপৰ এইটো কুৰ্তা টাইপ লং সোয়েটাৰ বুলি কয় এইটো লং সোয়েটাৰ এইটো তিৰি মানুহৰ কাৰণে বেছি বেষ্ট আৰু তিৰি মানুহৰ কাৰণে ধুনিয়া হয় লং সোয়েটাৰ বুলি কয় এইটো এইটো লং সোয়েটাৰ এই দেখা পাইছে না কিমান লং এইটো পুৰা লং সোয়েটাৰ এইটো তিৰি মানুহৰ কাৰণে বেষ্ট ধুনিয়া হ'ব কাপোৰটো ধুনিয়া সফ্ট আছে ইয়াৰ বিভিন্ন ধৰণৰ কালাৰ লাগে বিভিন্ন ধৰণৰ কালাৰো পাই যাব এই কাপোৰটো ধুনিয়া হয় তো মজা কাপোৰ ইয়াৰ প্ৰাইস আহিব 750 টকা ইয়াৰ প্ৰাইস আহিব 750 টকা কাপোৰটো বহুত সফ্ট হয় ধুনিয়া কাপোৰ কাপোৰটো মজা হয় ডিজাইনো ভাল আছে কালাৰটো যেনেকুৱা ধৰণৰ কালাৰ লাগে হেনেকুৱা ধৰণৰ কালাৰে পাই যাব ইয়াৰ প্ৰাইস হ'ব মাত্ৰ 750 টকা এইটো হল ঊন সূতাৰ কুৰ্তা টাইপ সোয়েটাৰ লং সোয়েটাৰ বুলি কয় এইটো ঊন সূতাৰ কুৰ্তা টাইপ সোয়েটাৰ এইটো ঊন সূতাৰ লং সোয়েটাৰ ইয়াৰ কালাৰ বিভিন্ন ধৰণৰ কালাৰ পাই যাব তাৰ কালাৰটো বেলেগ দেখাইছে ক্যামেৰাত এইটো কালাৰটো কিন্তু বেলেগ আছে এইটো গোলপীয়া কালাৰ হয় কাৰা গোলপীয়া ইয়াৰ লং সোয়েটাৰ এইটো ধুনিয়া ঊন সূতা ইয়াৰ কালাৰ সালাৰ ফুল গ্যাৰান্টি আছে কাপোৰৰ ধুনিয়া কাপোৰ মজা লাগিব নতুন ডিজাইন আহিছে আপোনালোকে আহি যাব ইয়াৰ প্ৰাইস হ'ব মাত্ৰ 650 টকা ইয়াৰ প্ৰাইস আহিব মাত্ৰ 650 টকা কাপোৰটো ভাল কিন্তু ঊন সূতা ধুনিয়া লাগিব ইয়াৰ ডিজাইনো ভাল নতুনকৈ আহিছে চাব পাৰে এইটো হল কোট টাইপৰ এইটো কোট ডিজাইনৰ এইটো জেকেট হয় কোট ডিজাইনৰ ইয়াৰ ডিজাইনটো মস্তি আছে আৰু বিভিন্ন ধৰণৰ ডিজাইন আছে ইয়াৰ সাইজো আছে একদম 3 বছৰৰ পৰাই 15 বছৰ 18 বছৰ 25 বছৰ ছোৱালী তিৰিৰ কাৰণে পাই যাব প্ৰায় 3 বছৰৰ পৰাই পাব এটোৰ দাম হৈছে আপোনাৰ 380 টকা ইয়াৰ সৰু সাইজটো দাম কম হ'ব আৰু সাইজ লৈ দামটো বেলেগ হয় কালাৰৰ ডিজাইনটো বেলেগ পাই যাব সাইজো বেলেগ পাই যাব এই ডিজাইনটো কালাৰটো বেলেগ পাই যাব আৰু ইয়াৰ এইটো ডাঙৰ সাইজ হয় ডাঙৰ সাইজটোৰ দাম হৈছে মাত্ৰ 380 টকা মাত্ৰ 380 টকা সৰু সাইজটো সৰু দাম হ'ব সৰু সাইজটো কম দাম হ'ব এটো আপোনালোকে আহিলে গম পাই যাব এটো ধুনিয়া সোয়েটাৰ হয় এটো নতুন ডিজাইন আহিছে কাপোৰটো মস্তি হয় ধুনিয়া লাগিছে চাই লওক ডিজাইনটো মজা ডিজাইন হয় কাপোৰটো ভাল ধুনিয়া কাপোৰ ইয়াৰ সাইজটো বেলেগ আছে যেনেকুৱা সৰুৰ পৰা ডাঙৰলৈকে পাই যাব এইটো
এইটোৰ দাম হৈছে 350 টকা। এইটোৰ দাম 350 টকা। সৰু কম দাম হ'ব আৰু ইয়াতকৈ ডাঙৰো আছে, ডাঙৰটোৰ অলপ দামটো বেছি হয়। মই এইটোৰ দামে কৈছোঁ 350 টকা। এইটোৰ দাম হৈছে 350 টকা। ডিজাইনটো পুৰা হেভি ডিজাইন হয়, যেন মজা ডিজাইন হয়। আৰু বেলেগ ধৰণৰ কালাৰো পাই যাব, যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰে পাই যাব। আৰু ডিজাইনটো মস্তি ডিজাইন হয়, এইটো কাপোৰটো ধুনীয়া হয়। আৰু গাইজ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপুনিও চাওক আৰু বেলেগক চোৱাৰ কাৰণে সুবিধা কৰি দিব। এইটো ধুনীয়া হয়, লাইটত এইটো জিলমিলাই আছে, ৱেইট আছে কাপোৰটোৰ। ইয়াৰ কালাৰ বেলেগ ধৰণৰ কালাৰ পাই যাব। ডিজাইনটো মস্তি হয়, এনেকুৱা বেল আছে, পকেট আছে। ইয়াৰ কালাৰটো বেলেগ ধৰণৰ পাই যাব। এইটো কেমেৰাত অলপ বেলেগ দেখাইছে, কিন্তু কালাৰটো পুৰা ধুনীয়া আছে। ডিজাইনটোও ধুনীয়া হয়। ইয়াৰ দাম আহি যাব 350 টকা, মাত্ৰ 350 টকা। ইয়াৰ প্ৰাইচ আহি যাব মাত্ৰ 350 টকা। ইয়াৰ কালাৰটো বেলেগ ধৰণৰ পাই যাব। ইয়াৰ গাটো অলপ জিলমিলাই আছে, কিন্তু এটা জিলমিলাটো দেখুওৱা নাই। ইয়াৰ কালাৰো বেলেগ ধৰণৰ পাই যাব। এইটো হ'ল বয়সস্থ স্ত্ৰীৰ কাৰণে। কাপোৰটো ঊণৰ কাপোৰ হয়। এইটো বয়সস্থ স্ত্ৰীৰ কাৰণে মজা হয়। এইটো বয়সস্থ স্ত্ৰী মানে আৰু যিকোনো স্ত্ৰী ঘৰত ইউজ কৰাৰ কাৰণে মস্তি হয় কাপোৰটো। এইটো ঘৰত ইউজ কৰিব পাৰে। কাপোৰটো ধুনীয়া কাপোৰ হয়, ঊণ সূতাৰ কাপোৰ। আৰু প্ৰাইচটো খুব কম, দামটোও কম আছে, কাপোৰটোও ভাল। এইটোত আপোনাৰ আহিব মাত্ৰ 200 টকা। মাত্ৰ 200 টকা। 200 টকাত কি পায় আজিকালি? 200 টকাত কি পায়? কাপোৰটো একদম হেভি হয়, লাষ্টিঙো কৰিব। এইটো বহুত দিন যাব, কালাৰ চালাৰ ফুল গেৰাণ্টি আছে। এইটো বয়সস্থ স্ত্ৰীৰ কাৰণে মজা হয়। বয়সস্থ মানে আমাৰ মাৰ বয়সৰ স্ত্ৰীবোৰৰ কাৰণে ধুনীয়া হ'ব। আৰু নতুন কইনাও পিন্ধিব পাৰে, নতুন কইনা ঘৰত ইউজ কৰিব পাৰে। এইটো কাপোৰটো মজা হয়, ঊণ সূতা। এইটো ঊণ সূতাৰ কালাৰটো যেনেকুৱা ধৰণৰ কালাৰ লাগে সেনেকুৱা ধৰণৰ কালাৰে পাই যাব। যেনেকুৱা ধৰণৰ কালাৰ লাগে সেনেকুৱা ধৰণৰ কালাৰে পাই যাব। কিন্তু কাপোৰটো বহুত হেভি হয়, ধুনীয়া। আৰু এইটো 5-6 বছৰ একো কৰিব নোৱাৰে। এইটো ঊণ সূতা হয়, এইটো 5-6 বছৰ একোৱে কৰিব নোৱাৰে। এইটো হ'ল জেকেট। ইয়াৰ কালাৰ বিভিন্ন ধৰণৰ কালাৰ পাই যাব। ইয়াৰ যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰে পাই যাব। এইটো হ'ল তোমাৰ 12-13 বছৰ ছোৱালীৰ কাৰণে এইটো জেকেট। ইয়াৰ যেনেকুৱা ধৰণৰ কালাৰ লাগে সেনেকুৱা ধৰণৰ কালাৰে পাই যাব। ইয়াৰ দাম হ'ব মাত্ৰ 500 টকা। ইয়াৰ দাম হ'ব মাত্ৰ 500 টকা। ইয়াৰ ডিজাইনটো ভাল, কালাৰটো যেনেকুৱা ধৰণৰ কালাৰ পাই যাব। ডিজাইনো বেলেগ ডিজাইনৰ আহি যাব। মোৰ তাতে বেলেগ কালাৰ আছে, গোটেইবোৰ কালাৰ দেখুৱাব নোৱাৰি, এটাই কালাৰ দেখুৱাই আছোঁ। আপোনালোকে দোকান আহিলে গম পাই যাব কেনেকুৱা ধৰণৰ কালাৰ লাগে। যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰে পাই যাব। কাপোৰটো পুৰা হেভি আছে। এইটো কাপোৰ ইয়াৰ সৰু ডাঙৰ চব পাই যাব। সৰু ডাঙৰ সাইজ, যি সাইজ লাগে সেইটোৱে পাই যাব। একদম 3-4 বছৰৰ পৰাই ডাঙৰ আপিলৈকে পাই যাব। 18-20-25 বছৰলৈকে পাই যাব। যেনেকুৱা সাইজ লাগে সেনেকুৱা সাইজ হ'ব। সাইজ লৈ দামটো কম বেছি হ'ব। সৰুবোৰ সৰু দাম, ডাঙৰ দাম। এইটো হ'ল ডাঙৰ ছোৱালীৰ কাৰণে জেকেট। এইটো জেকেট ডাঙৰ ছোৱালীৰ কাৰণে। আৰু গাইজ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া মই ভিডিঅ'বোৰ দিয়াৰ লগে আপোনালোকে চাব পাৰে। আৰু প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আপুনিও চালে আৰু বেলেগলৈ চোৱাৰ কাৰণে সুবিধা কৰি দিব।
আপুনি চাওক আপোনাৰ বন্ধু বান্ধৱীকো দেখুৱাওক এইটো ছোৱালীৰ ডাঙৰ ছোৱালীৰ জেকেট এইটো ডাঙৰ ছোৱালীৰ জেকেট এইটো কালাৰৰ বিভিন্ন ধৰণৰ কালাৰ পাই যাব টুপি আছে টুপিও পাই যাব যেনেকুৱা ধৰণৰ লাগে হেনেকুৱা ধৰণৰ পাই যাব ডিজাইনটো বেলেগ বেলেগ আহিব মই এটা ডিজাইনে দেখাই আছো ইয়াৰ কালাৰো বিভিন্ন ধৰণৰ কালাৰ আছে সৰু ডাঙৰ সব আছে যেনেকুৱা সাইজ লাগে হেনেকুৱা সাইজে পাই যাব আৰু কালাৰো যেনেকুৱা লাগে হেনেকুৱা পাই যাব আপোনালোকে চাই লওক জেকেটটো পুৰা হেভি আছে এইটো পিন্ধিলে আৰু ঠাণ্ডাৰ কাপোৰ একো পিন্ধিব নালাগে আৰু পুৰা হেভি ডিজাইনৰ জেকেট এইটো চলিছে তামাম চলিছে কিন্তু মজা হ'ব জেকেটটো ধুনীয়া লাগিব কালাৰো মস্তি হয় আৰু বেলেগ বেলেগ ধৰণৰ আপুনি যেনেকুৱা ধৰণৰ কালাৰ বিচাৰে হেনেকুৱা ধৰণৰ কালাৰে পাই যাব যেনেকুৱা ধৰণৰ কালাৰ লাগে হেনেকুৱা ধৰণৰ কালাৰ পাই যাব আৰু গাইস এতিয়া মই ভিডিওটো সামৰি মাৰিছো প্লিজ মোৰ যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰি ভিডিওটো কেনেকুৱা হয় প্লিজ জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰি দিব আৰু প্লিজ মোৰ ভিডিওটো শেয়াৰ কৰি দিব এতিয়া ভিডিওটো মই সমাপ্ত কৰিছো গাইস আজিলৈকে ইমানতে সমাপ্ত মজা